মোৰ চেনেলটো 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম হোৱাৰ পিছত মই ৰিভিউ লৈ পঠাইছিলো, কিন্তু মোৰ চেনেলটো মনেটাইজেশ্যন নহল, তেওঁলোকে ৰিজেক্ট কৰি দিলে। ৰিজেক্ট কৰি কিয় দিলে, কি কাৰণত দিলে, গোটেইখিনি আপোনালোকক ডিটেইলছত কম। আপুনি যদি এজন ইউটিউবাৰ বা নতুনকৈ ইউটিউব খুলিম বুলি ভাবিছে, আপুনি এইকেইটা ভুল নকৰিব যিকেইটা ভুল মই কৰিলোঁ। তো এই ভুলকেইটা আপুনি নকৰিবৰ কাৰণে আপোনাক মই দেখাই দিব খুজিছোঁ কি ভুল কৰিলে আপোনাৰ চেনেলটো মনেটাইজেশ্যন নহ'ব পাৰে। তো কমপ্লিট A to Z মই গোটেইখিনি দেখাই দিম, আপুনি গোটেইখিনি জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো গোটেইখিনি ডিটেইলছত দেখাবলৈ আপোনালোকক মই লৈ গৈছোঁ মোৰ লেপটপ স্ক্ৰীনলৈ। ইউটিউবৰ কি ৰুলছ এণ্ড ৰেগুলেশ্যন ভায়োলেশ্যন হৈছে মোৰ চেনেলটোত, সেইটো জানিবৰ বাবে মই প্ৰথমতে যাব লাগিব ইউটিউব ষ্টুডিঅ'ত। ইউটিউব ষ্টুডিঅ'ত যোৱাৰ পিছত মই যাব লাগিব মনেটাইজেশ্যনত যোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাব মোৰ ইয়াত এই ওপৰত লিখা আছে ইউৰ চেনেল ৱাজ নট একচেপ্টেড ফৰ মনেটাইজেশ্যন। মানে ইয়াৰ তলত লিখা আছে আফটাৰ ৰিভিউইং ইউৰ এপ্লিকেশ্যন উই ফাউণ্ড ইউৰ চেনেল ডাজ নট ফ'ল' দ্য ইউটিউব মনেটাইজেশ্যন পলিচি। তাৰ তলত লিখা আছে ৰিইউজড কণ্টেণ্ট। ৰিউজ কণ্টেণ্টটো ক্লিক কৰাৰ পিছত মোৰ দেখাইছে যিবিলাক ৰিউজ কণ্টেণ্টত পলিচিত কিছুমান কাম কৰিব পাৰি, কিছুমান বেলেগৰ টপিক লৈ পিনি, বেলেগৰ ভিডিঅ'ৰ কিছু অংশ লৈ পিনি আপুনি কিছু কাম কৰিব পাৰে। সেইটো ইয়াৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ভিতৰত পৰিব লাগিব, তেনেকৈহে কৰিব পাৰিব। আৰু কিছুমান ডোণ্ট, মানে সেইখিনি কাম আপুনি কৰিব নোৱাৰে, বা মই এই ডোণ্টৰ ভিতৰত কিছুমান কাম কৰিছিলোঁ। মানে মোৰ ভিডিঅ'ত মই কেইটামান গান দিছিলোঁ, যিকেইটা গানে কোনো কপিৰাইট নাই, কপিৰাইট নথকা গান কেইটামান দিছিলোঁ, যিকেইটাৰ কাৰণে ইউটিউবৰ যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন ভায়োলেশ্যন হৈছে, সেই ভায়োলেশ্যন হোৱাৰ কাৰণে তেওঁলোকে মোৰ মনেটাইজেশ্যনটো কেঞ্চেল কৰিছে। বা ইয়াৰ কাৰণে মোক 2 নম্বৰ অপশ্যন এটা দিছে। মোৰ অপশ্যনটো দিছে কি এডিট ইউৰ চেনেল এণ্ড ৰিএপ্লাই দ্য মনেটাইজেশ্যন। মানে মোৰ চেনেলটো মই এতিয়া এডিট কৰিব পাৰিম, এডিট কৰি পিনি মই এতিয়া নতুনকৈ ৰিএপ্লাই কৰিব পাৰিম। এডিটৰ ভিতৰত থাকিব মই যিবিলাক তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ভিতৰত নপৰা যিবিলাক মোৰ ভিডিঅ' আছে, সেই ভিডিঅ'বোৰ মই হয়তো ডিলিট কৰিব লাগিব, নহ'লে এডিট কৰি তাৰ চাউণ্ডটো মিউট কৰিব লাগিব। তো তেনেকুৱা কৰি পিনি মই নতুনকৈ ৰিএপ্লাই কৰিব পাৰিম। আৰু এই এপ্লাইটো কৰিব পাৰিম আজিৰ পৰা 1 মাহ পিছত, মানে জুনৰ 26 তাৰিখৰ পিছতহে মই এইটো এপ্লাই কৰিব পাৰিম। আপুনিও যদি নতুনকৈ ইউটিউব চেনেল খুলিছে, এইটো এনেকুৱা টাৰ্মছ এণ্ড কণ্ডিশ্যন ভায়োলেশ্যন নকৰিব।